তো ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে সদৰ জোনাইৰ পৰা BTC হৈ ধুবুৰীলৈ পদযাত্ৰা কৰিছোঁ। কিন্তু এই পদযাত্ৰাৰ জৰিয়তে আমি জনসাধাৰণক বুজাব বিচাৰিছোঁ যে যেতিয়া মানুহ পৰাজয়ৰ সন্মুখীন হ'ব লগা হয় তেতিয়া বুদ্ধি বিনাশ হৈ যায়। সেইকাৰণে আজি শিক্ষিত মানুহবিলাকৰ বুদ্ধিবিলাক বিনাশ হৈ গ'ল আৰু সেই বিনাশ হোৱা বুদ্ধিবিলাকক লৈ পেলাই আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়ে আমাক এটা কি যাদু খেল দেখুৱাই আছে। যাদু খেল দেখুৱাইছে যে এটা উন্নতিৰ এটা যাদু খেল দেখুৱাইছে যে হিন্দু ৰাষ্ট্ৰত বহুত উন্নতি হৈছে বুলি দেখুৱাই আছে। কিন্তু আপুনি চাব বিজেপিয়ে হিন্দু ৰাষ্ট্ৰ বনাবলৈ গৈ পেলাই আমাক এটা ললিপপ দিলে যিটো জনবিস্ফোৰণ। পপুলেশ্যন আমি ইণ্ডিয়াই বিশ্বৰ 1 নম্বৰ স্থানত আছোঁ পপুলেশ্যন জনসংখ্যাৰ ফালৰ পৰা। আৰু জনসংখ্যাৰ ফালৰ পৰা যিখিনি ব্যৱস্থা আজি তাৰিখত দেখি আহিছোঁ সেইটোৱে কিন্তু অনাগত 10 বছৰত আমাৰ সমাজখনক একেবাৰে তছনছ কৰি দিব। এইটো প্ৰথম কথা। দ্বিতীয় কথাটো হৈছে যিটো ব্যৱসায় বাণিজ্যত যিটো গতি থাকিব লাগে, আজি ব্যৱসায় বাণিজ্যত একেবাৰে মন্দা, ব্যৱসায় বাণিজ্যৰ একো গতিয়েই নাই। আপুনি দোকানীবিলাকক সুধি চাব, দোকানীবিলাকত বিক্ৰী বাটা নাই, কিয়নো মানুহৰ হাতত টকা নাই। যেতিয়া মানুহৰ হাতত টকা নাই, বিক্ৰী বাটা নাই, বিক্ৰী বাটা যেতিয়া নহ'ব ক্ৰয় ক্ষমতাটো হ্ৰাস পাব, ক্ৰয় ক্ষমতা হ্ৰাস পালে দেশৰ অৰ্থনৈতিক মন্দা অৱস্থা হ'ব। দেশৰ অৰ্থনৈতিক যেতিয়া মন্দা অৱস্থা হ'ব তেতিয়া কোটি কোটি মানুহৰ জীয়াই থকাৰ প্ৰেৰণা খতম হৈ যাব। এই কোটি কোটি মানুহৰ জীয়াই থকাৰ প্ৰেৰণা খতম হোৱাৰ কাৰণে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে নিজে চলিবলৈ অসুবিধা হৈ পৰিছে। এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈ থাকিলে আৰু 2-3 বছৰৰ পিছত চৰকাৰী কৰ্মচাৰী দৰমহা নাপায়। কিন্তু সেই যে কৰোৰ টকা যে ধাৰ লৈ পেলাই যে দেশখনক যেনে তেনে চলাই আছে আৰু নিপীড়িত মানুহবিলাকক চেপি যে চলাই আছে, সেই কথাবিলাক বুদ্ধিজীৱীসকলে বা শিক্ষিত মানুহবিলাকে ধৰিব পৰা নাই। আজি এওঁলোকে ঠিকেই আছে বুলি কৈ আছে, কিন্তু অনাগত দিনত এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যে পপুলেশ্যন কণ্ট্ৰলৰ কাৰণে চৰকাৰৰ যিখিনি ব্যৱস্থা সেই ব্যৱস্থা হৈছে যুদ্ধ। এওঁলোকে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ লগত এখন যুদ্ধ বিচাৰিব পাৰে, যিখন যুদ্ধত কোটি কোটি মানুহ মৰিব পাৰে। কিন্তু আমাৰ ভোট লৈ দিল্লী যোৱা মানুহবিলাকে অনুভৱ কৰিছে দিল্লীলৈ এই যুদ্ধৰ যিটো বোমা দিল্লীত নপৰে, গতিকে পৰিলে ক'ত পৰিব, এই নিপীড়িত মানুহবিলাকক মাৰিব। সেইকাৰণে আমি তাক এৱাৰ কৰিবৰ কাৰণে ভোটাৰ পেঞ্চনৰ জৰিয়তে চৰকাৰে যদি মানুহ মাৰিবৰ কাৰণে চেষ্টা কৰে তেনেহ'লে আমি ভোটাৰ পেঞ্চনৰ জৰিয়তে মানুহ জীয়াই ৰখাৰ চেষ্টা কৰিম। চৰকাৰে যদি চীনৰ লগত এখন যুদ্ধ বিচাৰে তেনেহ'লে নিশ্চিত ৰূপত আমি ভাৰত, পাকিস্তান, বাংলাদেশ, ভূটান, ম্যানমাৰকে প্ৰমুখ কৰি শ্ৰীলংকা, মালদ্বীপ আৰু চীনক লৈ পেলাই এটা ইউনিয়ন বনাম। গতিকে এনেকুৱা এটা এৱাৰৰ কাৰণে এই পদযাত্ৰা কৰা হৈছে। কিমান দিনৰ বাবে আপোনালোকে পদযাত্ৰা কৰি? পদযাত্ৰা আমাৰ এনেই 32 দিন, কিন্তু জোনাইৰ পৰা আপোনাৰ ধুবুৰী পাওঁতে যিমান দিন লাগিব সিমান দিনেই থাকিব। আপোনালোকৰ মূল উদ্দেশ্য কি আছিলে যিটো পদযাত্ৰা কৰিলে? এয়াই মূল যাত্ৰাটো মই ক'লোঁ যে দেশৰ অৰ্থনৈতিক ব্যৱস্থা সুস্থিৰ কৰাৰ কাৰণে আৰু জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে চৰকাৰে লোৱা যিখিনি ভুল পদক্ষেপৰ কাৰণে আৰু শিক্ষিত মানুহবিলাকৰ ঢুকি নোপোৱা সেই ব্যৱস্থাবিলাক ঢুকি নোপোৱাটো আৰু বৰ্তমান অৰ্থ ব্যৱস্থা, ৰাজনৈতিক ব্যৱস্থা আৰু সামাজিক ব্যৱস্থা যিটো ডিষ্ট্ৰয় হৈ গৈছে তাক এটা জোৰা লগাবৰ কাৰণে 2024 চনৰ যিটো লোকসভা নিৰ্বাচন এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন। তো দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এটা কথা কৈছে, মই যিখন হিন্দু ৰাষ্ট্ৰ বনাইছোঁ এই হিন্দু ৰাষ্ট্ৰখনত 40 কোটি মানুহ জীয়াই থাকিব পাৰিব। কিন্তু প্ৰশ্নটো হ'ল তো আমি মানুহ আছোঁ 140 কোটি, তো তেনেহ'লে 100 কোটি মানুহ ক'লৈ যাব? ইয়াৰ উত্তৰ এটাই হৈছে যে 2024 চনত পুনৰ বিজেপি আহিব আৰু অহা 5 বছৰত 100 কোটি মানুহ বাই হুক এণ্ড কুক মাৰিব লাগিব। তো এনেকুৱা মানুহ মৰাৰ ষড়যন্ত্ৰৰ প্ৰতি এওঁলোকে আগ্ৰান্বিত হৈ আছে। এইকাৰণে 2024 চনৰ নিৰ্বাচনত আমি কোনো ইণ্ডিয়া আৰু NDAক চিনি নাপাওঁ। তো আমি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে পোনপটীয়াকৈ নিজস্ব ভাৱধাৰাত, নিজস্ব ভাষাত আৰু আমি আন্দোলন কৰা মানুহ, সংগ্ৰাম কৰা মানুহ হিচাপে অৰ্থনৈতিক স্বাধীনতা আন্দোলনটো আৰু সেই 100 কোটি মানুহ মাৰিবৰ কাৰণে চেষ্টা কৰা আন্দোলনটোক এওঁলোকৰ আন্দোলনটোক ৰুধিবৰ কাৰণে নিজস্বভাৱে নিৰ্বাচন অৱতীৰ্ণ হ'ব। এই ক্ষেত্ৰত আঁচনি সম্পৰ্কে আমাৰ স্পষ্ট মত, চাওক আঁচনি মানে দুৰ্নীতি, এইটো ইষ্টাব্লিছ হৈ গৈছে। গতিকে আমি বাৰ কৈ আছোঁ আঁচনি নালাগে, আমাক আইন লাগে, সংবিধান লাগে। আঁচনি মানে 10জনত 2জনে পাব, 8জনে নাপায়, কিন্তু সংবিধান মানে এজনে পালে সকলোৱে পাব।
সেইকাৰণে আমি আইন বনাবৰ কাৰণে কৈছোঁ আঁচনি মানে এডাল গছপুলি মাজ ৰাস্তাত ৰুই দিয়া তাক গৰুৱেও আহি পেলাই খাব ছাগলীও আহি পেলাই খাব কিন্তু আইন মানে এটা ঘেৰা কাৰো গছপুলি কোনেও খাব নোৱাৰে এই পক্ষতহে আমি আছোঁ আঁচনিৰ পক্ষত আমি নাই आनजाद सुनायाथ' जोंनि जुनाइनिफ्राय फैयै फैयै रौतानिफ्राय माने मंगलदैसिम मंगलदैनिफ्राय आक' इउ टार्न खालामनानै रौतानिफ्राय बाय बिटिआर हिसाबै बिटिएडि एलेकानिफ्राय थाङै थाङै सेरफांगुरिनिफ्राय डाइरेक्ट धुबुरी बे हिसाबै जोङो टारगेटखौ लादों आरो बेनि गुबै थांखियानो जादों जे दिनै मेलेम गोनां मानसिफोरनि खर'याव मेलेम गैया जालांबाय जिहेतु थांना थानायनि बेबस्था जेरैबायदि जों सानदोंमोन बिटिएडि एलेकायाव बिएलटिफोरा अनेक संग्राम खालामनानै माने हाग्रामा महिलानि नेतृत्व 17 बोसोर माने राजखाखन सलायबाय बे राजखाखन सलायनायनि समायाव अनेक बिएलटि जे माने दावहा नांदोंमोन बड'लेण्डनि थाखाय बे दावहा नांनाय बिएलटिफोरा दिनै थांना थानायनि जेबो राहा गैला सानैसो बिएलटिआ नेताफोरा लिडार जानानै सोलिनो हादों बाखि बिएलटिफोरनि थांना थानायनि खुनु राहायानो गैला दिनै थैथां अबस्था गैया सोरबा हाजिरा मावना जादों सोरबा गलाम जानानै जादों बे बेबस्थायाव जिथु थांखि बड'लेण्डनि थांखि बेयाव खुनु डेभेलप गैया दिनै बिनि बिकल्प हिसाबै प्रमद बर'खौ लाबलायबाय प्रमद बर'खौ लाबनानै एनडिएफबिनि जिथु एनडिएफबि माखासेखौ लानानै जिथु रन्जन दैमारिखौबो लानानै साखर खालामबाय बिटिआर सुक्तिखौ लानायब्ला रन्जन दैमारियाबो ओंखारबोनो हागोन दिनै खिन्थु जों नुनानै मोन्दों अनेक एनडिएफबिनि केडारफोरा दिनै अबस्था गैया थांना थानायनि बेबस्था गैया कुनु गुन्दैनि बेबस्था गैया बे हिसाबै मैया जों नुनानै मोन्दों सोरबा एनडिएफबिनि केस थानाय मानसिफोरा कर्टआव हाजिर जानोनो थाखा गैया बिसोरा कर्टआव लागै थांनानै हाजिर जानोबो थाखा गैया बिनि कारणे बिसोरो लामा दथायाव रायजोनिफ्राय थाखा बिनानै बिसोर कर्टआव थांनो गोनां जादों दा बे कन्डिसनाव जोंनि बर' हारिया कुनु डेभेलप जाया जों भटार्स पार्टी इन्टारनेसनेला बुंदों मोनसे जातिखौ लानानै राजनिति खालामनानै लाब गैया पलिटिसियान हिसाबै पलिटिसियानजों रायजो सलायनो हाया इकनमिक्स फाइनेलि माने जुदि फाइनेन्सियेल प्रभिन्सियेला जुदि एकदम कारेक्ट नङा बे समाव कुनु पलिटिसियान हान्जाया रायजो सलायनो हाया बेनि कारणे जों बुंदों साफ्रोमबो भटार्सफोरनि जिथु मोनथाय रांखावरिनि उदांस्रि दिनैसिम जों मोननो हायाखै खिन्थु 2011 सनाव जुदि सोनिया गान्धीया जुदि उपराष्ट्रपति हामिद आन्सारिखौ बुंनायमोनब्ला नोंथाङा भटारशिपनि जिथु पार्लियामेन्टआव जिथु पास जाना फैबाय लकसभायाव बेखौ राज्य सभानि अध्यक्ष हिसाबै नोंथाङा सिगनेचार खालामना होनांगौ होननानै जुदि सिगनेचार खालामनायमोनब्ला दिनै जोंनि संसारा मोजां जागौमोन खिन्थु बे सोनिया गान्धीया दिनै इलेक्शननि सम फैनायखाय मा बुंदों हिन्जाव माहारिनो 2500 थाखा करि होगोन होननानै होमबा बे समाव बहा थांदोंमोन बिथाङा दे बे हिसाबै मेलेम गैयै राजनितिक नेताफोरजों समाजा मोजां जाया बेनि कारणे जों बुंदों न' जात न' पार्ट भटार एक जात दिनै माने इडुकेटेड पार्सननि सेंग्रा सिख्लाफोरा गावखौ जेने थेने सलायनायनि थाखाय 2 नम्बरनि खामानि मावनो गोनां बाध्य जादों दिनै बुद्धिजीबिफोरा गावनि संसारखौ मात्र सलायनायनि थाखाय बिसोरो डुप्लिकेट रायजोफोरखौ मिसा बाथ्रा बुंनो गोनां जादों दिनै बिपिएफआबो रायजोखौ मिसा बाथ्रा बुङो माने इउपिपिएलआबो रायजोखौ मिसा बाथ्रा बुङो जों बुंदों नोंथांमोना जुदि रायजोखौ मोजां मोनोब्ला इउपिपिएलनि नेतायाबो भटारशिपनि सोमोन्दै बुंनांगौ आरो बिपिएफनि नेतायाबो भटारशिपनि सोमोन्दै बुंनांगौ मात्र नोंसोरो हाग्रामाजों प्रमद बर'जों अरलायबाय थायोब्ला रायजोआ डेभेलप जाया आरो रायजोफोरखौ जों खावलायो बे अरलायबाय थानाय नेताफोरनि पिक्सारखौ नायनानै जाहाथे नोंथांमोननि गोसोआ लोरबां जाया नोंथांमोना सঠিक रास्तायाव फैनांगौ मोजां लामाया एकमात्र भटार्स पार्टी इन्टारनेसनेलाव दङ